গ্ৰাম্য অঞ্চলৰ পৰা অন্ধবিশ্বাস কুসংস্কাৰ আঁতৰোৱাৰ লক্ষ্যৰে বৰপেটাত পিৰামল ফাউণ্ডেশ্যনে আয়োজন কৰিছে এদিনীয়াকৈ প্ৰশিক্ষণ কৰ্মশালা। মাতৃ আৰু শিশুৰ সুস্বাস্থ্য আৰু উন্নতিৰ প্ৰতি লক্ষ্য ৰাখি আয়োজন কৰা এই কৰ্মশালাত বৰপেটাৰ বিভিন্ন প্ৰান্তৰ ধাৰ্মিক আৰু আধ্যাত্মিক গুৰুসকলে অংশগ্ৰহণ কৰে। এই কৰ্মশালাখন উদ্বোধন কৰে জিলা উন্নয়ন আয়ুক্ত বাবুল চহৰীয়াই। প্ৰশিক্ষণত পিৰামল ফাউণ্ডেশ্যনৰ ৰাজ্যিক কমিউনিকেশ্যন স্পেচিয়েলিষ্ট অনিন্দিতা চৌধুৰী আৰু ৰাজ্যিক পৰিপুষ্ট বিশেষজ্ঞ ডক্টৰ ব্যোমকেশ মিশ্ৰই মুখ্য প্ৰশিক্ষক হিচাপে থাকি অন্ধবিশ্বাস আৰু কুসংস্কাৰে মাতৃ আৰু শিশুৰ উন্নত স্বাস্থ্যৰ হেঙাৰ বুলি কয়। প্ৰশিক্ষণত পিৰামল ফাউণ্ডেশ্যনৰ ৰাজ্যিক কমিউনিকেশ্যন স্পেচিয়েলিষ্ট অনিন্দিতা চৌধুৰী আৰু ৰাজ্যিক পৰিপুষ্ট বিশেষজ্ঞ ডক্টৰ ব্যোমকেশ মিশ্ৰই মুখ্য প্ৰশিক্ষক হিচাপে থাকি অন্ধবিশ্বাস আৰু কুসংস্কাৰে মাতৃ আৰু শিশুৰ উন্নত স্বাস্থ্যৰ হেঙাৰ বুলি কয়। ধৰ্মীয় গুৰুসকলৰ এটা বেলেগ দায়িত্ব থাকে যে তেওঁলোকে সমাজত যিবিলাক কুসংস্কাৰ বা অন্ধবিশ্বাস চলি আছে তেওঁলোকে ধুনীয়াকৈ কথোপকথন বা তেওঁলোকৰ যিবিলাক সভা থাকে এই সভাবোৰৰ যোগেদি মানুহক মানে ইয়াৰ বিষয়ে ব্যক্ত কৰাব পাৰে যে কেনেকুৱাকৈ আমাৰ সমাজৰ কুসংস্কাৰবোৰে আমাক খাই পেলাব ধৰিছে। আৰু তাকে লৈ যেতিয়া নীতি আয়োগৰ ফালৰ পৰা কোৱা গৈছিল যে আমি আগতে ধৰি ল'ব লাগে কি ধৰণৰ অন্ধবিশ্বাস আমাৰ সমাজ ব্যৱস্থাত আছে, তেতিয়া আমি দেখিছিলোঁ মানুহবিলাকে আপোনাৰ হস্পিটেল আহিবলৈকে অলপ মানে প্ৰকাশ কৰে যে তেওঁলোকে আহিব নিবিচাৰে হস্পিটেললৈ, বা তেওঁলোকে শিশুৰ যত্নটো পালন কৰোঁতে নাজানে, যিবিলাক এই পুৰণিকলীয়া প্ৰথা চলি আছে সেইবোৰৰ লগতে থাকে। যে বিজ্ঞানসন্মত কোনো ধৰণৰ ব্যৱস্থা বা চৰকাৰৰ যিবিলাক ইমান সা সুবিধা বা আজিকালি আধুনিকতাত যিবোৰ প্ৰভাৱ পৰিছে সেই প্ৰভাৱৰ পৰা দূৰত থাকি তেওঁলোকে কুসংস্কাৰলৈতে আগুৱাই যায়। গতিকে এনেকুৱাবিলাক বস্তুক আমি নুই কৰিবৰ কাৰণে হ'লে আমাৰ প্ৰতিখন জিলা, প্ৰতিটো ব্লক, প্ৰতিখন গাঁও বা প্ৰতিজন ব্যক্তিয়ে একোগৰাকী জনপ্ৰতিনিধিৰ ৰোল এটা প্লে কৰি আপোনাৰ এইবিলাক কুসংস্কাৰবোৰ আঁতৰাত সহায় কৰিব লাগিব। তেতিয়া আমি যেতিয়া ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ পৰা DC ছাৰ, DDC ছাৰসকলৰ লগত আলোচনা কৰিছিলোঁ, জইণ্ট ডাইৰেক্টৰ ছাৰ, তেওঁলোকে ক'লে যে আপোনালোকে এইখন পাতক, আমি আপোনালোকৰ লগত আছোঁ, আমি পিৰামল ফাউণ্ডেশ্যনৰ লগত আহিব পাৰিলে ভালেই পাম এনেকুৱা ধৰণৰ কামত। আমি আপোনালোকে জিলাখনত যিটো কাম কৰিব আমি ব্লক, গাঁও চবতে আমি যাম আৰু আমাৰ যিবোৰ মানুহ আছে আমি তেওঁলোকক ইয়াৰ বিষয়ে মানে আগ্ৰহী কৰাম যে তেওঁলোকে আজিকালিৰ আধুনিকতা, বিজ্ঞানসন্মত চিকিৎসা বা চিকিৎসা সেৱাৰ বিষয়ে তেওঁলোকে জানিবলৈ ব্যগ্ৰ হওক, জানক আৰু সমাজ ব্যৱস্থাৰ সলনিত তেওঁলোকো একোজন মানে মৌল হিচাপে ইয়াতে কাম কৰক। বিজ্ঞানটো আগবাঢ়ি আছে, ধৰ্মগ্ৰন্থৰ হেৰিবিলাক লৈহে বিজ্ঞানবিলাক আগবাঢ়ি আছে ন। তো সেইকাৰণে ইয়াতে ধৰ্মগুৰুসকল অহাৰ কাৰণে মেইন আমাৰ পাৰ্পজটো হ'ল যে সমাজত যিটো অন্ধবিশ্বাস, কুসংস্কাৰ এইবিলাক চলি আছে সেই বস্তুটো যাতে আমি এখেতসকলৰ থ্ৰুদি, কাৰণ এখেতসকল হ'ল সমাজৰ ইনফ্লুৱেঞ্চাৰ, এখেতসকলৰ কথাটো বেছি শুনিব। আপুনি মই ক'লে যিখিনি প্ৰভাৱ নপৰিব, এখেতসকলৰ কোৱা কথাখিনি প্ৰভাৱটো বেছি পৰিব। সেইকাৰণে মেইন পাৰ্পজটো হ'ল এখেতসকলে যাতে সেই বস্তুখিনি ভুলখিনি সিহঁতক আঙুলিয়াই দি, ধৰ্মীয় ফালৰ পৰা হওক, চাইণ্টিফিক ফালৰ পৰা হওক, সেই বস্তুখিনি যাতে আঙুলিয়াই দি সিহঁতক শুদ্ধ পথলৈ যাতে সিহঁতে আহিব পাৰে, মানুহৰ জীৱনটো যাতে ৰক্ষা হয়, মাতৃ আৰু শিশুৰ জীৱনটো যাতে ৰক্ষা কৰিব পাৰে, এই যিবিলাক কুসংস্কাৰ আছে এই কুসংস্কাৰবিলাক আঁতৰে, সেইটো হ'ল মেইন প্ৰচেষ্টা। पिरामल फाउंडेशन जो हम लोग नीति आयोग की पार्टनर है असम में, तो हम लोग 5 ज़िले में काम करते हैं। ये जो आज जो ट्रेनिंग हो रहा है यहाँ पर रिलीजियस लीडर की जो ट्रेनिंग हो रहा है, इट इज़ वन ऑफ द इम्पोर्टेंट कंपोनेंट टू ब्रीज द गैप बिटवीन द रेजिस्टेंट कम्युनिटी एंड द मेन स्ट्रीम सर्विस डिलीवरी. So these leaders will be like a champion of change. I mean, these will be acting as an agent to create awareness in the community about the various health and nutrition indicators and also the social stigmas which are present. तो ये सारे मतलब करने के लिए हम लोगों ने मतलब ये जो ट्रेनिंग के आयोजन यहाँ पर हुआ है, सो यहाँ पर हम लोग बेसिकली 6 थीम के ऊपर बात कर रहे हैं, जैसे कि अर्ली रजिस्ट्रेशन ऑफ प्रेगनेंसी और इंस्टीट्यूशनल डिलीवरीज़, बिकॉज ये सारे ज़िले में बहुत ज़्यादा डिलीवरीज़ घर में होती है और जो मुख्य कारण होती है कि बच्चा और माँ के स्वास्थ्य में वो प्रॉब्लमेटिक होता है, मैटरनल डेथ और न्यूनेटल डेथ ज़्यादा होती है जब घर में मतलब होती है। तो ये जो रिलीजियस लीडर्स है, वेरियस फेथ बेस्ड है,
हिंदू है, मुस्लिम्स है, ये अपनी कम्युनिटी में जाएंगे एंड दे विल बी लाइक ए चेंज एजेंट फॉर creating awareness, and also they will be like empowering the community to make them avail these services at the যে এই প্ৰগ্ৰামৰ দ্বাৰাই আমাৰ বৰপেটা জিলাৰ সমূহ ব্যক্তি বিশেষৰ যথেষ্ট উপকাৰ হ'ব। আমাৰ বৰপেটা জিলাৰ বহুত সমস্যা সম্বন্ধে আমি ইয়াত আলোচনাত অংশগ্ৰহণ কৰিলোঁ। আমাৰ এডিশ্যনেল ডিচিৰ পৰা মেডিকেল অফিচাৰ ডিষ্ট্ৰিক্টৰ আমাক বহুত নজনা কথা জনালে, আৰু যাৰ দ্বাৰা আমি আমাৰ বৰপেটা জিলাৰ যিটো জনবিস্ফোৰণ, সেই জনবিস্ফোৰণটো আমি কিছু হ্ৰাস কৰিবলৈ যথেষ্ট শিক্ষা আমি পালোঁ। ইয়াত গীতা পাঠ বা ভাগৱত যিবিলাক অনুষ্ঠান কৰি আছোঁ, মই সকলোতে এইবিলাকে কথা মই চৰ্চা কৰোঁ, কাৰণ যিধৰণে আমি নিজৰ সংসাৰখন বা উঠি অহা প্ৰজন্মক সৎ জ্ঞান দিব পাৰোঁ, আৰু তদুপৰি সুস্বাস্থ্য সুপৰিকল্পনা নিজৰ দেহা বাচিলেহে বেহা বাচি বুলি কয়, গতিকে সমস্তকে যাতে আমি সৎ জ্ঞান দিব পাৰোঁ এইখিনিয়ে পৰিকল্পনা। নিউজ ডেস্ক ৰিপৰ্ট, ব্ৰেকিং নিউজ 24 আছাম।